নমস্কাৰ। সত্য বিচাৰত আজি মূৰ্তি পূজা। বিভিন্ন সময়ত আমি দেখা পাই আছোঁ এটা বিষয় আমাৰ মাজলৈ আহি থাকে, যিটো বিষয় ন তস্য প্ৰতিমা অস্তি বুলি সাধাৰণতে কয়। আৰু আমি কি কৰিছোঁ সেইটোকে, যে সনাতন হিন্দু ধৰ্মত কোনো পূজা নাই। এই 4টা শব্দৰ এটা বাক্য, এই বাক্যটোলৈ আমাক তিৰস্কাৰ কৰে। আমিও মানি আহিছোঁ, কথাবোৰ হয় চাগে, নহয়? কি কৰিছোঁ? বিদেশী অপশক্তিবোৰে আমাক প্ৰতিটো মুহূৰ্ততে কোঙা কৰাৰ ফন্দি কৰি আহিছে। আমাৰ নিজৰ মাজতে লগাই যুঁজাই সিহঁতে তাৰ মুনাফা আদায় কৰি আহিছে। সিহঁতে যিটো কথা বা বিষয় আলোচনা কৰিলে সিহঁতৰ বিদেশী ধৰ্ম সংস্কৃতি আদিৰ প্ৰচাৰ প্ৰসাৰ কৰাত সুবিধা হ'ব, সেইটোকে লৈ আস্ফালন কৰে। আৰু আমিবোৰে একো কথা নজনা নুবুজাকৈ সেইবোৰ হয় বুলি চিঞৰি থাকোঁ। মানে সিহঁতৰ কামনা সম্পূৰ্ণ কৰিবলৈ নিজেই নিজকে বিবস্ত্ৰ কৰোঁ। তাৰে দুটামান বিশেষ কথা আলোচনা কৰিব খুজিছোঁ। আমি শেহতীয়া দুটা দিনত আমি যিখিনি কথা আলোচনা কৰি আছোঁ, আমাৰ এই সত্য বিচাৰ নামৰ ইউটিউব চেনেলটো যে মূৰ্তি পূজা কেন্দ্ৰিক, সেই মূৰ্তি পূজা কেন্দ্ৰিক বিষয়টো লৈয়ে কৈছোঁ যে আমাক কি কৰিছে, আমাৰ কি অৱস্থা হৈছে আজি, যে আমি নিজৰ কথাবোৰ, নিজৰ ধৰ্মৰ কথাবোৰ, সংস্কৃতিৰ কথাবোৰ, নিজৰ মানুহে কোৱা কথাবোৰ আমি বিশ্বাস নকৰোঁ। আমি বিদেশী শক্তিৰ দ্বাৰা প্ৰৰোচিত হৈছোঁ, পৰিচালিত হৈছোঁ। তেওঁলোকে তেওঁলোকৰ ভালৰ কাৰণে, তেওঁলোকৰ এজেণ্ডাৰ কাৰণে, তেওঁলোকৰ প্ৰপাগেণ্ডাৰ কাৰণে যিটো ফিট বুলি ভাবে, যিটো প্ৰযোজ্য বুলি ভাবে, সেইটোকে সেই ধৰণে খুব সুন্দৰকৈ পলিচ কৰি পেলাই আমাৰ এগেইনষ্টে আমাৰ বস্তুটোকে ৰিপ্ৰেজেণ্ট কৰিছে। আৰু আমি সেইটো গ্ৰহণ কৰিছোঁ, কাৰণ আমি ক'ৰবাত নিজৰটো নাজানো, নিজৰটো নুবুজোঁ, বা জানিবলৈ খোজা নাই, বুজিবলৈ খোজা নাই। যেনেকৈ কোনোবাই কৈ দিয়ে তৃতীয় মানুহ সোমাই তোৰ ঘৈণী বেয়া, তোৰ গিৰিয়েৰ বেয়া, তোৰ ল'ৰা বেয়া, তোৰ ছোৱালী বেয়া, তোৰ আমুকটো বেয়া, তোৰ তামুকটো বেয়া। এই যে বেয়া কোনোবাই কয়, আৰু আমাৰ ক'ৰবাত নিজৰ ওপৰত নিয়ন্ত্ৰণ নাই, নিজৰ ওপৰত বিশ্বাস নাই, বা আমি বিষয়টো নাজানো, সিমান সন্মান আমাৰ নিজৰ নাই, সেইকাৰণে আমি বেলেগে কোৱা কথাটো বিশ্বাস কৰোঁ। আজি যেনেকৈ মই ক'লে মোক বেয়া পায়, এইবোৰ ধৰ্মৰ কথা, অপ্ৰাসংগিক কথা, ধৰ্মৰ কথা কয় নেকি? মোক তিৰস্কাৰ কৰিবলৈ কোনোবাই অন্য বিদেশী শক্তিৰ ভৰিত পৰে, অন্য বিদেশী শক্তিৰ প্ৰশংসা কৰে, কিন্তু এইটো বুজি নাপায় যে আপোনালোকে মোক তিৰস্কাৰ কৰিছে বা হিন্দু ধৰ্মক তিৰস্কাৰ কৰিছে, মানে নিজে নিজক তিৰস্কাৰ কৰিছে। তেওঁলোকে নাই কৰা, যিকোনো কাৰণত তেওঁলোকে নিজৰটো এৰি দিয়া নাই, সেইটোহে কৰিছে যিটো তেওঁলোকৰ ভাষা সংস্কৃতি, তেওঁলোকৰ ধৰ্মীয় চিন্তাৰ কাৰণে ফিট বুলি কৈছোঁ, পুনৰ কৈছোঁ, ফিট, সেইটোহে কৰিছে। আৰু সেইকাৰণে আমাৰ যিটো বেদত এটা বাক্য, সম্পূৰ্ণ বাক্যও নহয়, ন তস্য প্ৰতিমা অস্তি বুলি যিটো বাক্য আছে, সেইটোকে, তাকো অসম্পূৰ্ণ বাক্য এটালৈ আমাক কয়, আমিও তাকে কৰি আছোঁ, আমি সেইমতে পৰিচালিত হৈ আছোঁ। আমাৰ মাজত মনোমালিন্য সৃষ্টি কৰি নিজৰ লিপ্সা পূৰণ কৰাৰ বাবে বিদেশী শক্তি নাইবা বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত কিছুমানে সততে ব্যৱহাৰ কৰা বাক্য এষাৰি হ'ল ন তস্য প্ৰতিমা অস্তি, অৰ্থাৎ পৰমাত্মাৰ কোনো স্বৰূপ নাই। যে এই কথাটো লৈ যে পৰমাত্মাৰ, আমি যে কওঁ মূৰ্তি পূজা নিষেধ, বেদতো মূৰ্তি পূজা নিষেধ কৰি থৈছে, এইটো একদম, এই জাকিৰ নায়ক বুলি এজন আছে, ইছলামিক পণ্ডিত বুলি কয়, ইছলামিক ধৰ্মগুৰু বুলি কয়, ধৰ্ম প্ৰচাৰক বুলি কয়, আৰু তেওঁৰ পৰাই তেওঁক ভাল পোৱা, তেওঁ লগোৱা লিখছোঁ কিছুমানে, আৰু তেওঁৰ কিছুমান মানুহে, যিবোৰ মানুহে নিজৰ মগজটো ব্যৱহাৰ নকৰে, আমাৰ মাজৰ বহু লোকে সেই কথাটোকে হয় বুলি মানি লৈছে, সেইটোকে সাংঘাতিক ধৰণে প্ৰচাৰ কৰিছে। ইতিমধ্যে শংকৰদেৱ গুৰুজনে কিয় মূৰ্তি পূজা কৰিব নালাগে বুলি কৈছে, আৰু শংকৰদেৱ গুৰুজনে নিজে কি ধৰণে মূৰ্তি পূজা কৰিছে, মূৰ্তি প্ৰসাদ খাইছে, সেই বিষয়ে আমি আলোচনা কৰিছোঁ। আপোনালোকে চেনেলটোত পাব, শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মূৰ্তি পূজা 1-2 বুলি দুটা খণ্ডত আলোচনা কৰিছোঁ। এই যে কয় উপৰিউক্ত বাক্যশাৰী, মানে ন তস্য প্ৰতিমা অস্তি, যজুৰ্বেদৰ 32 অধ্যায়ৰ 3 সংখ্যক শ্লোকটোৰ এটা অংশ মাথো। সম্পূৰ্ণ শ্লোকটো কি? এই যে কয় বেদত লিখা আছে এই বাক্যটো, কিন্তু তাৰ তাৎপৰ্য কি, তাৰ অৰ্থটো কি, আৰু সম্পূৰ্ণ বাক্যটো তেওঁলোকে নকয়। ন তস্য প্ৰতিমা অস্তি বুলি কৈ পেলাই আমাক গোটেইখিনি ঘূৰাই দিয়ে। যজুৰ্বেদত আছে, আমিবোৰে নাজানো যজুৰ্বেদত ক'ত আছে, কি আছে, সেইকাৰণে আমি কনফিউজ হৈ যাওঁ। আছেতো আছে, সেইটো কোনোবাই যে কয় আছেতো, আমি ভিতৰত সোমাব নোখোজোঁ। কিন্তু সিহঁতে চাওক, আমাৰ ভিতৰত সোমাই আমাকেই ভুলকৈ পৰিচালনা কৰিছে। কিয়? সিহঁতৰ কথাবোৰ যাতে এষ্টাব্লিছ কৰিব পাৰে। ন তস্যি প্ৰতিমা অস্তি য়স্য নাম মহদ্যস্যঃ হিৰণ্যগৰ্ভ ইতুষ্য মা হিংগসি দিতুষ্যঃ যস্মানন্ন জাত ইত্যস্যঃ। মই আকৌ এবাৰ কৈছোঁ, শুনিব। ন তস্যি প্ৰতিমা অস্থি য়স্য নাম মহদ্যস্যঃ হিৰণ্যগৰ্ভ ইতুষ্য মা হিংসি দিতুষ্য যস্মানন্ন জাত ইত্যস্যঃ।
অৰ্থাৎ পৰম ব্ৰহ্মৰ কোনো তুলনা নাই। তেওঁ আছে মহাযশ, তেওঁৰ কোনো তুলনা নাই, তেওঁ কাৰো লগত তুলনা কৰিব নোৱাৰে। ন তস্য প্ৰতিমা অস্তি, তেওঁৰ কোনো মন্ত্ৰটোৰ অৰ্থটো কৈছোঁ, পৰম ব্ৰহ্মৰ কোনো তুলনা নাই, তেওঁৰ আছে মহাযশ। হিৰণ্যগৰ্ভ আদি মন্ত্ৰৰে তথা মা মা হিং চিত ইতি এষঃ, মা মা হিং চিত মন্ত্ৰৰে আৰু য়ৎসম ন জাতঃ ইতি এষঃ, এই মন্ত্ৰৰে আৰু য়স্মান জাত, এই মন্ত্ৰৰে পৰম ব্ৰহ্মৰ বৰ্ণনা হ'ব পাৰে। পৰম ব্ৰহ্মৰ বৰ্ণনা হ'ব পাৰে বুলি কৈছে। ইয়াত প্ৰতিমা মানে মূৰ্তি নহয়, বুজি পালানে? আমাৰ যিটো কৈ থাকে মানুহবোৰে না তস্য প্ৰতিমা অস্তি, ইয়াত কি কৈছে? না পৰম ব্ৰহ্মৰ কোনো স্বৰূপ নাই, কোনো আকাৰ নাই, কোনেও সেই আকাৰটো কেনেকুৱা কল্পনা কৰিব নোৱাৰে। ইয়াত যিটো প্ৰতিমা বুলি কৈছে, প্ৰতিমা মানে মূৰ্তি নহয়। ব্যাখ্যা কি কৈছে শুনিব। ইয়াত প্ৰতিমা মানে তুলনা, যাক আমি কল্পনা কৰিব নোৱাৰোঁ। পৰম ব্ৰহ্মৰ সেই অকল্পনীয় চৰিত্ৰ স্বৰূপৰ কথাহে কোৱা হৈছে। পৰম ব্ৰহ্মৰ সেই বৃহৎ স্বৰূপ, যি স্বৰূপ আমি ভাবিবও নোৱাৰোঁ, যি স্বৰূপ অৰ্জুনে খালী চকুৰে দেখা পোৱা নাছিল, সেই স্বৰূপ আপোনাৰ মোৰ নিচিনা মূৰ্খ কিছুমানে কেনেকৈ অনুমান কৰিব পাৰিব। আমাক যিধৰণে বুজাইছে, আমি নিজক নিয়ন্ত্ৰণ কৰিবলৈ, আত্মসংযম কৰিবলৈ, যে কিবা এটা আমাৰ সন্মুখত লাগে, সেই বুলি আমি এটা স্বৰূপ বনাই লৈছোঁ। কিন্তু ভগৱান তাৰো ঊৰ্ধত, পৰম ব্ৰহ্ম তাৰো ওপৰত, আপোনাৰ মোৰ কল্পনাৰ অতীত, কল্পনাৰ পৰা বহু দূৰত সেই স্বৰূপ। কৈছে ন তস্য প্ৰতিমা অস্তি, তেওঁ তোমাৰ কল্পনাৰ বহুত আঁতৰত। তেওঁৰ যিটো স্বৰূপ, তেওঁৰ যিটো প্ৰতিমা, তেওঁৰ যিটো আকাৰ, তেওঁৰ যিটো আকৃতি, তোমাৰ কল্পনাৰ পৰা বহুত আঁতৰত। তুমি ইমান কেপাচিটি তোমাৰ মোৰ দৰে নাই যে আমি তেওঁক কল্পনাও কৰিব পাৰিম, তেওঁৰ আকাৰ এনেকুৱা, তেওঁ দেখিবলৈ এনেকুৱা। পৰম ব্ৰহ্মৰ সেই অকল্পনীয় চৰিত্ৰ স্বৰূপৰ কথাহে কোৱা হৈছে। নিশ্চিতভাৱেই পৰম ব্ৰহ্মৰ কোনো আকাৰ আমি কল্পনা কৰিব নোৱাৰোঁ, কিয়নো প্ৰতিটো আকাৰেই সীমিত, য'ত পৰম ব্ৰহ্মৰ সীমা অসীম অনন্ত। আপুনি কিমানলৈকে কল্পনা কৰিব পাৰিব, বা মই কিমানলৈকে কল্পনা কৰিব পাৰিম? আমাৰ কল্পনাটো সেই মূৰ্তিটোতেই সীমাবদ্ধ। আমাৰ কল্পনা, আমাৰ মানসিকতা সেই মূৰ্তিটোৰ সমানেই। এই মূৰ্তিটো ইমানেই হওক, লাগে 10 ফুটেই হওক, লাগে 40 ফুটেই হওক, লাগে 100 ফুটেই বনাওক মূৰ্তিটো, আমাৰ চিন্তা সেই সিমান 100 ফুট মূৰ্তিটোতেই সীমাবদ্ধ। তাতকৈ যেন ডাঙৰ পৰম ব্ৰহ্ম আমি সেইটো ভাবিবই নোৱাৰোঁ। পৰম ব্ৰহ্ম বৃহৎ, সাংঘাতিক, এক জ্যোতি। পোহৰৰ আকাৰ কেনেকুৱা? পোহৰৰ আকাৰ আপুনি কল্পনা কৰিব পাৰিব নেকি? যিহেতু আমি নোৱাৰোৱেই, সেইকাৰণে কৈছোঁ, আমি যিটো ভাবিছোঁ তাকে ধাৰণ কৰি ঈশ্বৰৰ ৰূপ সকলো বুলি কৈছোঁ। যত জীৱ জংগম কীট পতংগম অগ জগতে, মানে সকলোৱে তুমি, পৰুৱাটোৰ পৰা বৃহৎ হস্তিটোলৈকে, হয়নে, জীৱৰ পৰা জড়লৈকে সকলো তুমি। বুজাখিনিয়েতো বুজি পায়, নুবুজাখিনি কি ক'ব আৰু। কিন্তু যজুৰ্বেদৰ এই বিশেষ বাক্যশাৰী লৈ যেতিয়া বিভিন্নজনে, বিশেষকৈ বিদেশী চিন্তাৰ ধাৰক আৰু সেই বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত আমাৰ নিজৰ ঘৰৰে একাংশই সনাতন সত্তাত মূৰ্তি পূজা নাই, বেদত মূৰ্তি পূজাৰ বিধান নাই বুলি নস্যাৎ কৰে, আৰু অসমত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো মূৰ্তি পূজা বিৰোধ কৰিছিল বুলি সংযোগ কৰি সনাতন হিন্দু ধৰ্মৰ মাজত আৰু বেছি কেৰুণ লগাবলৈ প্ৰয়াস কৰে, তেতিয়াই আমি কথাবোৰ এইদৰে আলোচনা কৰিবলগীয়া হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি কাৰণে আৰু কিহৰ ভিত্তিত মূৰ্তি পূজা কৰিব নালাগে বুলি কৈছিল, সেই বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব। শ্ৰীমন্ত শংকৰদেৱৰ মূৰ্তি পূজা 1-2 বুলি আমাৰ সত্য বিচাৰ নামৰ ইউটিউব চেনেলটোত আছে, আপোনালোকে অকণমান চেনেলটোত চালেই পাব। শ্ৰী গুৰুজনাই যে ঈশ্বৰ স্বৰূপ প্ৰতিমাক সম্পূৰ্ণ সাত্ত্বিকভাৱে পূজা অৰ্চনা কৰি প্ৰসাদো গ্ৰহণ কৰিছে পুৰীৰ জগন্নাথ ধামত, সেই কথাও আমি আলোচনা কৰিছোঁ হওক। তদুপৰি আপোনাৰ সুবিধাৰ বাবে আৰু আপোনাৰ মনত চিন্তাৰ খোৰাক যোগাবলৈ এইখিনিতে বৃন্দাবনী বস্ত্ৰৰ প্ৰসংগটি তুলি ধৰিব খুজিছোঁ। মূৰ্তি পূজা বিৰোধ কৰা শ্ৰী গুৰুজনাই নিজ হাতে শিকাই বুজাই কি কাৰণত সেইখনি বস্ত্ৰত শ্ৰীকৃষ্ণ লীলাৰ কথাবোৰ ছবি আঁকি মানে মূৰ্তিৰ মাধ্যমেৰে প্ৰস্তুত কৰি সেৱা কৰিছিল। চিহ্নযাত্ৰা নাটত কি আছিলে? বৃন্দাবনী বস্ত্ৰত কি আছিলে? পট আছিলে, দৃশ্য আছিলে, ছবি আছিলে। ছবিনো কি? মূৰ্তি। আজি যিসকলে আমি মূৰ্তি পূজা নকৰোঁ বুলি কওঁ শংকৰদেৱ গুৰুজনাই, শংকৰদেৱ গুৰুজনাই ভৰি থকা শিল ছটাত, পদশিলাত আমি সেৱা কিয় কৰিছোঁ?
কোনোবাই কয় বাংময় মূৰ্তি, অক্ষয় মূৰ্তি, মৃন্ময় মূৰ্তি। মূৰ্তিটো মূৰ্তি নহয়, সি যিয়ে নহয়। এই কিতাপখনো মূৰ্তি। কিতাপখন যদি আজি ভাগৱতখন থৈছোঁ, সেয়াও মূৰ্তি। আমি জানো ভাগৱতত কি নাই? জীৱ নাই, কিন্তু ভাগৱতত তত্ত্ব আছে। তেনেকৈ মাটিৰ মূৰ্তিটোত জীৱ নাই, একো নাই, কিন্তু তাত বিশ্বাস আছে, আস্থা আছে। আস্থাক আপোনালোকে জুখিব পাৰিব নেকি? আস্থাক কাৰোবাৰ লগত তুলনা কৰিব পাৰিব নেকি? নাট ভাওনাসমূহত কিয় শ্ৰীকৃষ্ণ আদি কৰি অন্যান্য দেৱতাসমূহৰ স্বৰূপ তুলি ধৰিছিল? ভাওনাত কিয় কৰিছিল? সেয়া মূৰ্তি নহয় নেকি? ভাওনাত শ্ৰীকৃষ্ণৰ ৰূপটো কেনেকৈ জানিলে? শংকৰদেৱ গুৰুজনাই যদি সেই ছবি অংকন কৰি থৈ যোৱা নাই, মূৰ্তিটো যদি অংকন কৰাই নাই, আমি কেনেকৈ জানিলোঁ? ঋষি এজন কেনেকৈ জানিলোঁ? সেই গেৰুৱা বস্ত্ৰ পৰিধান ঋষি এজন। বাল্মীকিক আমি কেনেকৈ বনাইছোঁ? অসুৰ এটা আমি কেনেকৈ বনাইছোঁ? ভাওনাত কিয় কৰিছোঁ? সেয়া মূৰ্তি নহয়, মূৰ্তিৰ স্বৰূপ নহয় নেকি? কিয় আজিও অসমৰ প্ৰতিখন সত্ৰ নামঘৰৰ মণিকূটৰ থাপনাত কাছ, হাতী আৰু সিংহৰ প্ৰতীকী স্বৰূপ মূৰ্তিবিলাক ব্যৱহাৰ কৰা হয়? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদি হোম যজ্ঞ আদিক নিষিদ্ধ কৰিব খুজিছিল, তেনেহ'লে পুৱা গধূলি আমি তেলৰ চাকি জ্বলাই প্ৰথমে অগ্নিক স্মৰণ কিয় কৰোঁ? যুক্তিৰ আধাৰত ব্যাখ্যা কৰা এজনে হয়তো বহুত কিবা কিবি ব্যাখ্যা কৰিব, কিন্তু যেতিয়া সকলোৱে মানিছোঁ যে পৰম ব্ৰহ্ম এক আৰু অনন্য, তেনে ক্ষেত্ৰত সেই পৰম ব্ৰহ্মক কোনোবাই সুদিশে গৈ পাইছে, কোনোবাই বাও দিশে গৈ পাইছে, পূজা কৰি পাইছে, নাম কীৰ্তন কৰি পাইছে, বা একো নকৰাকৈয়ে পাইছে, তাকে লৈ আমি আমাৰ মাজত কাজিয়া কৰি থাকিবলগীয়া কি হ'ল? আপুনি কৈছে হোম যজ্ঞ কৰিব, ঠিক আছে, হোম যজ্ঞ কৰিব নালাগে। গুৰুজনে কিয় আমাক হোম যজ্ঞ কৰিবলৈ মানা কৰিল? এতিয়া সেইবোৰ সময় ক্ষতি হ'ব, বস্তু বেছি লাগিব, নালাগে কৰিব, সহজ মাৰ্গ নিজে নিজৰ ভিতৰত, কিন্তু বেভিচাৰ ৰহিত হ'ব লাগিব। গীতাটো কৈছে এইবোৰ কৰা, যদি পাৰা, নোৱাৰা যদি নিজৰ ভিতৰত নিজকে সংযম কৰি আত্মসংযমী কৰি কৰা, কিন্তু বেভিচাৰ ৰহিত। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, চাই ল'ব, তেতিয়াহে ভক্তি হ'ব। যদি আপোনাৰ ভিতৰত কপটতা থাকে, ঈৰ্ষা থাকে, মিছলীয়া হয় আপুনি, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে, সি যিমানেই যি নকওক। এই যে কোনোবাই হোম যজ্ঞ কৰিছে, চাকি আমিও কৰিছোঁ, কোনোবাই ক'ব এতিয়া বোলে এইটো আমি ভক্তি প্ৰদীপ বুলি কৈছোঁ। ভক্তি প্ৰদীপত কি আছে? জুই আছে নহয়। প্ৰথম নামঘৰত সোমাই, গোঁসাই ঘৰত সোমাই চাকি গছ জ্বলাইছোঁ, মানে অগ্নিক আমি স্মৰণ কৰিছোঁ, চাকি গছক সেৱা কৰিছোঁ, তাৰ তাপ আমি লৈছোঁ। কিয় লৈছোঁ? ব্যাখ্যা যি নহওক, ক'ব এয়া নহয় ভক্তিৰ প্ৰদীপ, আমি ভক্তিৰ প্ৰদীপ হিচাপে জ্বলাইছোঁ, তাৰ মানে জুই নহয় নেকি? আঙুলিটো দিলে চাকি জুইয়ে নুপুৰিব নেকি আপোনাক? আঙুলিটো দি দিলে চাকিত জুইটোৱে আপোনাক নুপুৰিব নেকি? তাৰমানে জুই ধৰ্মটো সলনি হৈ যাব নেকি? হোমৰ জুয়ে পুৰিব আৰু সেই চাকিটোৰ জুয়ে নুপুৰিব নেকি আপোনাক? আঙুলিটো লগাই চাবচোন। আমি ক'ত কি ভাবি আছোঁ? এতিয়া ক'ব মণিকূটৰ, সিংহাসনৰ বা গুৰু আসনৰ গোটেই স্বৰূপটো যদি চাই, তাত ক'ব নহয় সেইবোৰতো আৰু বেলেগ এইটো মূৰ্তি নহয়। আৰে আপুনি ক'ব পাৰে মূৰ্তি নহয়, মই ভাবিছোঁ সেয়াই মূৰ্তি। আৰু সেয়া যদি কোনোবাই ক'ব খোজে সেয়া মূৰ্তি নহয়, তেতিয়াহ'লে বাকীবোৰ মূৰ্তি কিয় দেখিছে? আজিকালি নামঘৰবোৰত দেখিছোঁ কিবা বৰদোৱা থানতে আছে, গৰুৰ পক্ষীৰ মূৰ্তি আছে, হনুমানৰ মূৰ্তি আছে নহয়, আৰু বিভিন্ন নামঘৰসমূহত আমি দেখিছোঁ জয় বিজয় মূৰ্তি আছে, সিংহ দাঁৰ আছে। সিংহ কিয় ৰাখিছে? আমি কি কৰি আছোঁ? পৰম ব্ৰহ্মহে পাব লাগে। কোনোবাই একো নথকাকৈ পাইছে, কোনোবাই জংঘলত অকলে থাকি পাইছে, কোনোবাই নাম কীৰ্তন কৰি পাইছে, কোনোবাই ভকতি কৰি পাইছে, কোনোবাই মূৰ্তি পূজা কৰি পাইছে। পাব দিয়ক না, পাবহে লাগে। আপোনাৰটোৱেই শ্ৰেষ্ঠ বুলি আপুনি ভাবিছে, ঠিক আছে, বেছ, আপুনি তাকেই পালন কৰক। কিন্তু কাৰোবাৰ এজনৰ ভুল নহ'লে যত মত তত পথ কেনেকৈ হ'ব? ভগৱানকে ভুল বুলি ক'বলৈ বিচাৰে? আমাৰ ইমান স্পৰ্ধা। যিকোনো মত, গীতাত কৈছে, বেদত কৈছে, যি পথেৰে যোৱা সেই পথেৰে পাবা। তাৰপিছত আমি ভাবিব নিজে। আপুনি মাছ মাংস নাখায়, কোনোবাই খায়, সেই বুলি খোৱাজনক নোখোৱাজনে দলিয়াই পেলাব নেকি? কোনোবাই মিঠা খাই ভাল পায়, কোনোবাই জ্বলা খাই ভাল পায়। তাকে লৈ আমি কাজিয়া কৰি থাকিম নেকি? এই যে কোনে কি পূজা কৰিছে, বানান ভুল হৈ আছে দেই। কোনে কি পূজা কৰিছে, কোনোবাই নাম কীৰ্তন কৰিছে, গণেশ, শিৱ, সত্যনাৰায়ণ পূজা পাতিছে, কোনে নাই পতা, এইবোৰ লৈ আমি ব্যস্ত হৈ থাকি আমাৰ বৃহত্তৰ সনাতন চিন্তাটোক ধূলিসাৎ কৰিম নেকি?
কওকচোন? আমি তাতেহে ব্যস্ত হৈ আছোঁ। যি কি নহওক, এক মিনিট ৰ'ব। যি কি নহওক, ঋগ্বেদৰ প্ৰথমটো শ্লোকতে অগ্নি আৰাধনাৰ কথা আছে। অগ্নি আৰাধনাৰ কথা আছে। ঋগ্বেদৰ প্ৰথমটো শ্লোকতে অগ্নিক আৰাধনা কৰাৰ কথা আছে। আমি কোনোবাই যেতিয়া এটা মাটিৰ চাকিত তেল দি এডাল শলিতাৰ আহুতি দিছোঁ, আন কোনোবাই আম খৰি পুৰি ঘি তিল আদি ঢালি অন্য কিবা আহুতি দিছে, কিন্তু মূল কথা একেই নহয় জানো? অৱশ্যে এটা কথা ঠিক যে ধৰ্ম এজন ব্যক্তিৰ একান্ত ব্যক্তিগত বিষয়। ধৰ্ম মন প্ৰাণ আত্মাৰ বিষয়। ধৰ্ম ঈশ্বৰক সাক্ষাৎ কৰাৰ বিষয়। গতিকে যিয়ে যেনেদৰে পাইছে তেওঁৰ বাবে সেইটোৱেই শুদ্ধ। গতিকে আপুনি যিটো পথতে সত্যতা আৰু শুদ্ধতা বিচাৰি পোৱা যেন অনুভৱ হৈছে, সেই পথেৰেই প্ৰগতিশীল হওক। আনৰটো আনৰ ওপৰত এৰি দিয়ক। য'ত মনৰ শান্তি থাকে, সৎ ভাৱনা থাকে, সৎ সংগ থাকে, নিষ্ঠা আৰু সততা থাকে, সেয়াই ধৰ্ম। তাৰ বাহিৰে বাকীবোৰ অধৰ্ম। আপোনাৰটোৱে কেৱল শুদ্ধ, তেনেকুৱা হ'ব নোৱাৰে। ধৰ্মটো একান্ত নিজৰ ব্যক্তিগত বস্তু। কেৱল ধৰ্ম কৰিবলৈ যাওঁতে কি হ'ব লাগিব? মনত শান্তি থাকিব লাগিব, আপোনাৰ সৎ ভাৱনা থাকিব লাগিব, সৎ সংগ থাকিব লাগিব। য'ত মনৰ শান্তি থাকে, সৎ ভাৱনা থাকে, সৎ সংগ থাকে, নিষ্ঠা আৰু সততা থাকে, সেয়াই ধৰ্ম। তাৰ বাহিৰে বাকীবোৰ অধৰ্ম। যদি অসৎ সংগটো থাকে, সেয়া ধৰ্ম হ'ব। মূৰ্তি পূজাৰ প্ৰসংগটো আহে বহু দেৱ দেৱীৰ পূজা পাৰ্বণৰ ক্ষেত্ৰত। এটা কথা বুজক, পৰম ব্ৰহ্ম এক আৰু বাকী সকলো সেই একেটা শৰীৰৰ বিভিন্ন অংগস্বৰূপ। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছে, শ্ৰীমদ ভাগৱত গীতাৰ ৭ম অধ্যায় শ্লোক সংখ্যা ২৫ত কি বুলি কৈছে? নাহং প্ৰকাশঃ সৰ্বস্য যোগ মায়া সমাবৃতঃ মুহুঃহয়ং নাভিজানাতি লোকো মাম যম ব্যয়ম। কি বুলি কৈছে? নাহং প্ৰকাশঃ সৰ্বস্য যোগ মায়া সমাবৃতঃ মুহুঃহয়ং নাভিজানাতি লোকো মাম যম ব্যয়ম। শ্ৰীমদ ভাগৱত গীতা ৭ম অধ্যায় শ্লোক ২৫। অৰ্থাৎ মূৰ্খ বা অজ্ঞানী লোকে মোৰ মানে পৰম ব্ৰহ্মৰ অজ আৰু অবিনাশী চৰিত্ৰক উপলব্ধি কৰিব নোৱাৰে। যোগমায়াৰ দ্বাৰা আবৃত্ত মই তেওঁলোকৰ সন্মুখত দেখা নিদিওঁ। কোনে কৈছে? পৰম ব্ৰহ্মই কৈছে যে আমাৰ নিচিনা যিবোৰ মানুহ মূৰ্খ অজ্ঞানী, আমি তৰ্কৰ দ্বাৰা জিকিব খোজোঁ, নাই আমি নিজৰটো শুদ্ধ বুলি ভাবোঁ। পৰম ব্ৰহ্মই কৈছে তোমালোক মূৰ্খ অজ্ঞানী, মোক বুজিয়ে পোৱা নাই। কাৰণ জ্ঞানী হ'বলৈ কি কৰিব লাগিব, কেনেকৈ থাকিব লাগিব? আমি 40 সংখ্যক গ্ৰন্থপাঠৰ 40 সংখ্যক অধ্যায়ত আমি খণ্ডটোত আমি আলোচনা কৰিছোঁ। এতিয়া আমি সেইবোৰ যদি কৰিব পাৰে, আমি মূৰ্খ, আমি অজ্ঞানী। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, আমি কেনেকৈ ভগৱানক সেই বিশ্বাস কৰিব পাৰিম? কাৰণ আমিবোৰ মায়াৰ দ্বাৰা, যোগমায়া মানে মায়াৰ দ্বাৰা আমি বন্ধ হৈ থাকোঁ। সেই মায়া কি? লোভ, মোহ, মোৰ কেৱল মোৰ শৰীৰ কেন্দ্ৰিক চিন্তা। এই বিশেষ শ্লোকটিৰ পৰা পুনৰ এবাৰ কৃষ্ণ আৰু কালীৰ মাজৰ একাংগিক সম্পৰ্ক অনুভৱ কৰিব পাৰি। এই যে কৈছে যোগমায়াৰ দ্বাৰা কৃষ্ণক পাবলৈ হ'লে প্ৰথমে এই মায়া পাৰ কৰি যাব লাগে। এই মায়াই কি বুলি কৈছে? এয়াইতো যোগমায়া, এয়াই কালী। এই কালি পাৰ হৈ যাব লাগিব, তেতিয়াহে কৃষ্ণ সন্মুখত থাকিব। কৃষ্ণ আৰু কালী, আজিতো কৃষ্ণ, কালিলৈ কালী। কালীক সেইকাৰণে আপোনালোকে লগ দিব নোৱাৰে, লগ পাব নোৱাৰে কালীক। কাৰণ কালী মায়া, কৃষ্ণ মায়া। সেইকাৰণে দুইটা বস্তু লগ পাবলৈ হ'লে, মই বস্তু বুলি কৈছোঁ, দুইটা বস্তু লগ পাবলৈ হ'লে আপোনালোকে প্ৰথমে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব, সৎসংগী হ'ব লাগিব, সৎভাৱাপন্ন হ'ব লাগিব, মিথ্যাচাৰ দুৰাচাৰী কপটতা এইবোৰ নোহোৱা কৰিব লাগিব, আৰু নিষ্ঠা সততাৰ একান্তভাৱে নিজৰ কৰ্মপথত গতিশীল হ'ব লাগিব। ঠিক বুলি কৈছে। য়াং তনুং ভক্তঃ শুদ্ধ য়াসি তুমিষ্যতি
তস্যাশলাং শ্ৰদ্ধাং তামেব বিদ্যধামহ্যম। শ্ৰীমদ ভাগৱত গীতা সপ্তম অধ্যায় শ্লোক 21। সপ্তম অধ্যায় শ্লোক 21। ইয়াৰ আগত 20 নম্বৰ শ্লোকটো আছিলে, এইটো 21। কি বুলি কৈছে? ইয়ং ইয়ং ইয়াং ইয়াং তনুং ভক্তঃ শ্ৰদ্ধয়াশ্ৰিতুমিষ্যতি তস্যাশলাং শ্ৰদ্ধাং তামেব বিদ্যধামহ্যম। অৰ্থাৎ যিজন ভক্তই যিগৰাকী দেৱতাক শ্ৰদ্ধা সহকাৰে পূজা কৰিব বিচাৰে, সেই দেৱতাৰ প্ৰতি মই তেওঁলোকৰ শ্ৰদ্ধা দৃঢ় কৰি দিওঁ। কোনে কৈছে? ভগৱান শ্ৰীকৃষ্ণই। আপুনি যাক যি ধৰণে বিচাৰিছে, কাৰণ ভগৱানে জানে সকলো মোৰেই স্বৰূপ, সকলো ময়েই হয়। তেওঁৰ দৃষ্টিত এই বুলি ভাবিছে, গতিকে তেওঁ গীতাত নিজে কৈছে আপুনি যি ভাবিছে সকলো শুদ্ধ, শুদ্ধ কোনো কথাই নাই। মই কালি বুলি কৈছোঁ, তেওঁৱে মোক সেইটো মোৰ ভিতৰত জগাই দিছে, তোমাৰ এইটো ৰাস্তা, আনজনৰ সিটো ৰাস্তা, ইজনৰ সিটো ৰাস্তা, তেওঁৱে একাগ্ৰ কৰাই দিব, তেওঁৱে তাৰ ওপৰত বিশ্বাসটো দৃঢ় কৰাই দিব। অন্যান্য দেৱ দেৱীৰ পূজা সনাতন সত্তাত বৰ্জিত নহয়। সেয়েহে হয়তো ভগৱান শ্ৰীকৃষ্ণই বিশেষ উদ্দেশ্য সাপেক্ষে মহাদেৱ শিৱৰ পৰা আৰম্ভ কৰি মা দুৰ্গা, আনকি ইন্দ্ৰদেৱ পৰ্যন্ত পূজা সেৱা আৰু সাধনা কৰিবলৈ নিৰ্দেশ দিছিল। তাৰমানে প্ৰতিগৰাকী দেৱ দেৱীৰ নিজস্ব কিবা নহয় কিবা স্বৰূপ থাকিব লাগিব, নহ'লে সাধাৰণ লোকে তেওঁলোকৰ স্বৰূপ কেনেকৈ জানিব আৰু আৰাধনা ক'ত কিদৰে কৰিব। অৰ্থাৎ আমি যিয়েই যি নকৰোঁ কিয় সাত্ত্বিকভাৱে একচিত্তে কায় মনো বাক্যে একত ভকতি কৰিলে আমি পৰম ব্ৰহ্মৰ সাক্ষাৎ এদিন নিশ্চয় পাম। মা কালী মহাকালী মহাদেৱীক জীৱনৰ সৰ্বস্ব বুলি এককভাৱে ভক্তি কৰা ৰামকৃষ্ণ পৰমহংসৰ ভক্তি আধুনিক ভাৰতত ঈশ্বৰ প্ৰাপ্তি সাধনা আৰু একেশ্বৰবাদৰ এক অনন্য উদাহৰণ। সেইগৰাকী ৰামকৃষ্ণ পৰমহংসৰ শিষ্য স্বামী বিবেকানন্দ মাতৃ তথা শক্তি পূজাৰ ভক্তি মাৰ্গৰ আন এগৰাকী বিশ্ববিশ্ৰুত বৰেণ্য পুৰুষ, হিন্দুৰ গৌৰৱ আৰু আদৰ্শ। প্ৰধান কথা হ'ল প্ৰথমে আমি নিজে বুজি পোৱাটো আৰু তাৰ পিছত উপলব্ধি কৰি হাতে কামে কৰি যোৱাটো। গতিকে স্বামী বিবেকানন্দই কি কৈছে ইয়াত আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। মুঠৰ ওপৰত কথাটো হ'ল মা কালী পূজা ভক্তি ভাৱেৰে ভক্তি মাৰ্গেৰেও শক্তি পূজা কালী পূজা কৰিব পাৰি। আৰু আজি মোৰ এই সত্য বিচাৰ নামৰ অনুষ্ঠানটোত গ্ৰন্থ পাঠৰ 41 সংখ্যক অধ্যায়ত আজি আমি যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনি কথা আশা কৰোঁ আপোনালোকে মন দি শুনিব আৰু প্ৰয়োজনীয় বুলি ভাবিলে আগলৈ শ্বেয়াৰ কৰিব, আৰু যদি ভাবিছে অপ্ৰয়োজনীয় তেতিয়াহ'লে যি মন যায় তাকে কৰিব। আপোনালোক সকলোৰে ভাল হওক। নমস্কাৰ।